আছেনে সকলোবিলাক প্ৰস্তুত হৈ? সকলো প্ৰস্তুত হৈ আছে সখা। ফুলৰ মালা, ফুলৰ টুপি মই সকলো ভাগে ভাগে প্ৰস্তুত কৰি আনিছোঁ। আপুনি সখা এই পৰিধান কৰিলে হয় আৰু। সখা অ' সখা দাপোন দাপোন অ' সখা সখা অ' দাপোনখন মই লগতে এৰি থৈ আহিছোঁ। সখা আপুনি এটা কাম কৰক, আপুনি কাপোৰবিলাক পৰিধান কৰক, মই হাউচ গৈ দাপোনখন লৈ আহিছোঁ। ওরে অনিত্য রূপ যৌবন দেখি পৃথিবীত এনে কোনো দেৱতা আছেনে যি মোৰ প্ৰেমত মুগ্ধ নোহোৱাকৈ থাকিব পাৰিব? যেতিয়া প্ৰৱেশ কৰিম মই স্বয়ম্বৰ স্থলীত, ৰুক্মিণী জানো স্থিৰে থাকিব পাৰিব? মোৰ এই ৰূপ যৌৱনত যদি ৰুক্মিণীয়ে মনোনীত নকৰে দৰা হিচাপে, নিশ্চয় জানিম তাই দৃষ্টিহীন বুলি। সখা সখা মই বাৰু সেই দাপোনখন থ'ব পাৰোঁনে? সখা তোমাৰ বাৰু মোক কেনে লাগিছে? ৰুক্মিণীয়ে বাৰু মোক দৰা হিচাপে মনোনীত কৰিবনে? অ' 100 বাৰ কৰিব সখা, অ' 1000 বাৰ কৰিব সখা। ঐ আমাৰ চেৰিয়াজৰ নিচিনা ঐ ভাৰতবৰ্ষত দ্বিতীয়জন আৰু সেই কোন হ'ব পাৰে? অ' সখা এই কথা এটা ক'বলৈ মন গৈছে। সেই লাজেই লাগিছে নহয়। অ' সখা এই মোৰে কিবা সেই প্ৰেমত পৰোঁতে লাগিছে। ধন্য সখা ধন্য। অ' সখা তুমিও ধন্য ময়ো ধন্য। আমি দুয়ো মিলি এই কুণ্ডিল পৰাস্ত কৰিহে আনিম। সখা সখা বন্ধু মোৰ ৰুক্মবীৰে কৰিছে প্ৰতিজ্ঞা, তেওঁ ভগ্নীৰ লগতে মোৰেই বিবাহ কৰিব সম্পন্ন। অতি শীঘ্ৰেই আমি মন্দিৰ যাত্ৰা কৰিব লাগে। অ' সখা তুমি সেই আগবাঢ়া, মই তোমাৰ পাছে পাছে লাহে
মূৰ্খ শিশু পাওঁ তোৰ এইবোৰ ব্যথা চেষ্টা ডাঙৰ যুগত বন্ধন চেষ্টা এই ৰূপবিৰক শিশু পালনৰ যে বিয়া দিব ই একেবাৰে সেই পানীৰ মিঠৈ যদি সেয়ে হয় এই দৰা ধৰা মহাভাৰতৰ কপাল ফুলিবনে নুফুলে পিছে ভাস্কৰ পণ্ডিতে ভুকুতা ধুকুতা মোক কৈছিল নহয় মোৰ বোলে সেই ৰাজনন্দিনীৰ যুগ আছে অকল সেই ৰাজনন্দিনীয়ে নহয় বোলে অৰ্ধ ৰাজ্যৰো আশা ৰুক্মিণী সুন্দৰীটো ক্ষত্ৰিয়া মই ভাবো আকৌ সেই ব্ৰাহ্মণ অসবৰ্ণ বিবাহ একো নাই সিওতো সেই শাস্ত্ৰৰে সন্মত কেলে আকৌ মোৰ সেই মনত পৰিছা নহয় যজাতি মহা